নমস্কাৰ গণেশ চতুৰ্থীৰ শুভকামনা জনাই আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল জানমণি আসামলৈ। আজি ভিডিঅ'টো বেলেগতকৈ অলপ বেলেগ হ'বলৈ গৈ আছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাই থাকিব বুলি মই আশা কৰিছোঁ। আজি ভিডিঅ'টো হৈছে গণেশ চতুৰ্থী অথবা সকলো পূজাৰে আগত গণেশ চতুৰ্থী বা গণেশ বাবাৰ পূজা পতা হয় কিয়। এই ধৰক দুৰ্গা পূজা, কালী পূজা, লক্ষী পূজা, বিশ্বকৰ্মা পূজা এই সকলোবোৰ পূজাৰ আগতেই গণেশ বাবাক কিয় পূজা কৰা হয়, তাৰ আঁৰত এটা আছে ধুনীয়া কাহিনী। বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এটা সময়ত স্বৰ্গৰ দেৱতাসকলৰ মাজত অকণমান মতানৈক্য হৈছিল। তাৰ কাৰণটো হৈছিল যে তেওঁলোকৰ ভিতৰত কোনে প্ৰথম পূজাৰ স্থান পাব। সকলোৰে মাজত মতানৈক্য হৈছিল। তেতিয়া সেই দেৱতাসকলৰ মাজত আছিল গণেশ আৰু কাৰ্তিক। গণেশ আৰু কাৰ্তিকৰ মাজতো তেনেকুৱা হৈছিল, দুয়োৰে ভাতৃৰ মাজত অকণমান মতানৈক্য হৈছিল, কিবা কিবি লাগিছিল। তেতিয়া শিৱ বাবাই এই সকলোবোৰ কথা শুনিছিল। তেতিয়া গোটেইখিনি দেৱতাকে লগাই ক'লে যে সকলো দেৱতাৰে মাজত এজনকেই শ্ৰেষ্ঠ হিচাপে মানি পূজা কৰা হ'ব। তেতিয়াহে কৰা হ'ব যে যিজনে সমগ্ৰ পৃথিৱীখন ৩ পাক ঘূৰি গংগাত স্নান কৰি সৰ্বপ্ৰথমে যজ্ঞত বহিব, তেখেতকেই প্ৰথমে কৰা হ'ব পূজা। গতিকে সকলো দেৱতাৰে মাজত প্ৰস্তুতি চলিলে কোন সোনকালে পৃথিৱীৰ চাৰিওফালে ৩ পাক ঘূৰি গংগাত স্নান কৰি যজ্ঞত বহিবহি পাৰে। তেনেকুৱাতেই গণেশক বহুতেই হাঁহি ইটিকিং কৰিছিল, কাৰণ গণেশৰ বাহন আছিল নিগনি আৰু কাৰ্তিকৰ আছিল ময়ূৰ। সেইদৰে বহুতৰে বাহন আছিল বেলেগ বেলেগ। গণেশৰ একেবাৰে সৰু আছিল নিগনি, কাৰণ নিগনিটো বহুতোৰ পৃথিৱী ভ্ৰমণ কৰাটো নিগনিলৈ মানে অসম্ভৱ কথা, ইমান সোনকালে কেতিয়াও নাপায়হি। কিন্তু গণেশ আছিল চতুৰ, সেইকাৰণে গণেশে সকলো পৃথিৱী ভ্ৰমণত গুচি গ'ল। কিন্তু গণেশ নগ'ল। গণেশে মাক বাপেকৰ ওচৰতে আছে। তেতিয়া শিৱই ভাবিছে কি হ'ল, গণেশ দেখোন অংশগ্ৰহণ নকৰিলে, নগ'ল। কিন্তু গণেশ বাবাই শিৱ বাবা আৰু তেওঁ মাতৃ পাৰ্বতীক একেলগে বহাই ল'লে। গণেশ নিগনিৰ পিঠিত বহিলে, বহি পেলাই পিতৃ মাতৃৰ চাৰিওকাষে ৩ পাক ঘূৰিলে। ঘূৰি পেলাই ধুনীয়াকৈ মাতৃৰ ভৰি ধুৱালে, পাৰ্বতীৰ ভৰিকেইটা ধুৱালে। ধুৱাই পেলাই যিখিনি ভৰি ধুওৱা পানী আছিল সেই পানীখিনিৰে গণেশে গা ধুই লৰালৰিকৈ যজ্ঞত বহিলে। ইতিমধ্যে গণেশে যজ্ঞ আৰম্ভ কৰি দিলে আৰু সেইবাবেই সকলোতকৈ আগত যে গণেশে মানে যজ্ঞত বহিলে, সেইকাৰণে তেখেতক পূজা কৰা হয়। কিন্তু কেনেকৈ বহিলে? মাক দেউতাকৰ চাৰিওপিনে ঘূৰি পেলাই যে পৃথিৱী ভ্ৰমণ কৰা হৈ গ'ল কেনেকৈ? হয়তো সকলোৱে জানে, সকলো সন্তানৰ বাবে পিতৃ মাতৃ হৈছে এখন পৃথিৱী। গতিকে গণেশে সেয়াই কৰিলে যে তেওঁ মাতৃ আৰু পিতৃ জীৱিত অৱস্থাত আছে, সেইকাৰণে গণেশৰ চাৰিওফালে পিতৃ মাতৃ শিৱ আৰু পাৰ্বতীৰ চাৰিওফালে ৩ পাক ঘূৰিলে। ঘূৰি লৈ আৰু এটা কথা সকলোৱে জানে, মাতৃৰ জীৱিত অৱস্থাত কেতিয়াও কোনেও গংগা নদীত স্নান নকৰে। আৰু যিহেতু কাৰ্তিকৰ মাক পাৰ্বতী জীয়াই আছে, তেওঁ কোনো পক্ষেই মানে গংগা নদীত স্নান কৰিব নোৱাৰে। সেইবাবে মাতৃৰ ভৰি ধুৱাই তেওঁ গা ধুই দিলে। গা ধোৱাৰ পিছত গংগা স্নান হৈ গ'ল ইতিমধ্যে, কৰি পেলাই তেওঁ যজ্ঞত বহি দিলে। তেতিয়া শিৱ বাবাক সকলোখিনি কথা তেওঁ ক'লে। তেতিয়া গণেশৰ যি বুদ্ধিমত্তা, তেওঁৰ যিখিনি জ্ঞান আছিল সেইখিনি শলাগ ল'লে। আৰু দেৱতাসকল যেতিয়া ইজনৰ পিছত সিজন আহি দেখিছে গণেশ আগতীয়াকৈ বহি আছে, তেতিয়া মানে সকলো আচৰিত হ'ল। আৰু বিষ্ণু আহিলে, তাতে সকলোৱে ক'লে যে গণেশে শুদ্ধ কাম কৰিছে, তোমালোকে পিতৃ মাতৃ থকাৰ পাছতো পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈ গৈছা, আৰু তাতোতকৈ তোমালোকে ভুল কৰিছা, মাতৃ জীয়াই থকা অৱস্থাত গংগাত স্নান কৰি আহিছা। কাৰণ মাতৃ জীয়াই থকা অৱস্থাত গংগাত কেতিয়াও স্নান কৰা নহয়। মাতৃ জীৱিত অৱস্থাত গংগাত কেতিয়াও স্নান কৰা নহয়। গতিকে সকলো দেৱতাৰে মাজত মানে প্ৰথম হ'ল গণেশ বাবা, আৰু তেতিয়াৰ পৰাই আমাৰ সমাজত সকলো পূজাৰী আগতে গণেশ বাবাক পূজা কৰা হয়। গণেশ বাবাক শ্ৰেষ্ঠ মানি সৰ্বপ্ৰথমে গণেশক পূজা কৰা হয়। আৰু প্ৰত্যেকটো মন্ত্ৰৰ মানে পূজাৰ মন্ত্ৰৰ ফাৰ্ষ্টতেই ওম গণেশায় নমঃ বুলি উচ্চাৰণ কৰা হোৱাৰ
কথা এইটোৱেই। বাকী মোৰ ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব, আৰু যদি ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু আপুনি যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।